हेलो एभरिवान स्वागतम जनाइছো মোৰ এটা নতুন ভিডিঅ'লে আৰু আজি বহুতেই সময় হৈ গ'ল মই ভাত বনোৱাই নাই এতিয়া এটা 1:30 বাজিলে মই ভাত বনাব লৈছোহে মানে আজি বহুতখিনি কাম কৰিবলগীয়া হ'ল বেটা মানে আমনি বুলি নহয় মানে হি আজি অলপ সময় হ'লে হেতু কাৰণে মই টাইমে নাই পোৱা কামখিনি কৰিবলৈ আৰু এতিয়া কৰিবলৈ লৈছো এফালে আজি কাতি বিহু আৰু সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা উলগ জনালো মই বুট মগু তিয়াইছো হেতিয়া এটা গধুলিলৈকে কি হ'ব কব নাই পৰা এইখিনি মগুখিনি বাৰু সোনকালে হৈ যাব হেতু কাৰণে ইমান টেনচন নাই কিন্তু বুট কমকৈ তিয়াইছো মানে ইয়াত মানুহ বহুত কমেই আছে সেইভাবে বনাবছো সবজি এফালে সবজি বনাইছো আৰু বেটাক দেখিছেনে কাটি দিছিল আপেল খাবলৈ কাৰণে কিন্তু হি নেখালে কি যে কৰিম নহয় এতিয়া সন্ধিয়া হৈছে আৰু মই বস্তুবিলাক সব যোগাৰ কৰিছো কিন্তু ইয়া মানে তুলসী পুলি পাবলে যে নাই অকনমানি এটা পুলি পালো অকনমানি কমাই তিনটা মানে মানে ইমান অকনমানি হেগিকে ৰুলো এতিয়া বাকি চাকিটিকি সব ঠিক কৰি থৈছো এতিয়া সন্ধিয়া হৈছে আৰু এতিয়া জ্বলাব লাগিব এতিয়া ফ্লাৱাৰ বেটাক সব কি কৰি আছে আইহন এইফালে কলপাতখিনি কাটি থৈছিলো বেটাই নিপিনি একদম ভিতৰ পালেগৈ আৰু এইফালে চাকিটিবিলাক ধুই থৈছো এই টেবুলখনতে জ্বলাইছো মানে চাকিখিনি ভিতৰতে জ্বলাই লৈছো এই বেটাক সবতে কেনেবা কৰিছে হি এবাৰ মিঠাতেলৰ বটলটো কাঢ়ি লৈ গৈছে এবাৰ জুই চলাইটো হেনেকৈ কৰি আছে হি মই যেনে তেনে কৰি পিনি চাকিখিনি ঠিক কৰি ললো ভিতৰতে বুট মগুখিনি সব ধুনীয়াকৈ হৈ গ'ল এইফালে মই বুট মগুখিনি ঠিক কৰিছে বেটা কি কৰি আছে পিছে ঘূৰি ফুৰিছে মোৰ আৰু এই ধূপ চাকি তুলসী তলত দিবলৈ যাওঁতে হি মোৰ ওচৰত আহি ইফালে সিফালে কৰি আছিলে আৰু কৰি থাকোঁতে সেই কাঁহীখনে গছকি দিছিলে তাৰ গোটেই ভৰিতে তেল হৈ গ'ল সেই সবতে কেনেকৈ পাৰ হৈ গৈছে তেনেকৈ জ্বলাই ল'লো বেটাকো লগত লৈ এনেকৈ সেৱা কৰিছো কিন্তু তাৰ আজি ইন্টাৰেষ্টটো বেলেগত মানে হি বুনিয়া খাবলৈ পালে যে তাৰ অকল ইন্টাৰেষ্টটো সেইফালে আছে ভৰিখন দেখিছেনে তাৰ গোটেই তেল হৈ আছে তেনেকৈ আৰু চাকি জ্বলোৱাৰ পিছত দুৱাৰ মুখত চাকি গছি জ্বলালো বিহু বুলি ক'লে যেতে মনবোৰ ফূৰ্তিয়ে লাগি থাকে আৰু সেই অলপ ভালো লাগি আছে চাকি জ্বলাই হোৱাৰ পিছত এতিয়া পূজা ঘৰত চাকি প্ৰথমতে জ্বলালো বাৰু ধুনীয়াখিনি হেৰি কৰিছে আৰু বেটাক দেখিছেনে অকল মোৰ আগে পিছে হৈ ফুৰিছে হি এটা জেগাত নাথাকে মানে হি মই যেনি যাওঁ হি মোৰ পিছে হৈ ফুৰে ধূপ চাকি জ্বলাই মেলি হৈ গ'ল আৰু এতিয়া লৈছো চাহ খাবলৈ বুনিয়াৰ লগত আৰু বেটাক দেখিছেনে হি বুনিয়া বিচাৰি ফুৰিছে আৰু এই প্ৰসাদো লৈ ল'লো একেখন পাততে মানে ৰাতি হৈছে যিহেতু সেইবাবে বেছি নাখাওঁ আৰু অলপ মানে আৰু বেটাক দেখিছেনে হি খুব খাইছে হি প্ৰসাদো খাইছে আৰু বুনিয়াও খাইছে দুইটা সমানে খাইছে আৰু হি বুনিয়া খাই খুব ভাল পায় আৰু দেখি পিনি হি খাই আছে মানে অনবৰতে একেবাৰে শেষত যেতিয়া বাতিটো লুকুৱাই দিছো তেতিয়াহে ৰক্ষা নহলে হি লৈ খাই আছে মানে অনবৰতে মই ভাত বনালো হৈ গ'ল আৰু এইফালে বেটাক খাবলৈ দিবলৈ লৈছো তাক প্ৰথমতে খুৱাই লৈছো হি সোনকালে শুই যাব পাৰে সেইভাবে খাই মেলি হোৱাৰ পিছত তাক দেখিছেনে হি কেনেদৰে খেলি আছে মানে হি এনেকৈ খেলি থাকিবলৈ বিচাৰে লগ পালে খুব ভাল পায় আৰু এই বাপেকৰ লগত কেনেকৈ বটল দলিয়াই খেলি আছে এনেদৰে হি খেলি থাকোঁতে ককা আইতাহঁতে ফোন কৰিছিলে আৰু ভিডিঅ' কলত তাক চাই আছিলে হি কেনেকৈ খেলি আছে কিন্তু তাৰ লগত কথা পাতিবলৈ নোৱাৰিলে মানে ফোনটো দেখাৰ লগে লগে হি বিচাৰিলেহেঁতেনে চাবলৈ কাৰণে আৰু সেইটো কাৰণে তাৰ লগত কথা নপতাকৈ চাইলে তাক বহুত সময় চালে আৰু এতিয়া হি খেলি আছে মই সিহঁতৰ খেল চাই পিনি বহি আছো ভালো লাগে কেতিয়াবা এনেকৈ মনে কিনো কৰে হি চাই থাকিবলৈ আৰু তাক খুৱাই মেলি ভাত খাবলৈ লৈছো এয়া বন্ধাকবি আলু ভাজি পাপৰ আৰু থাকি যোৱা বুট মগুখিনিৰে দাইল বনালো যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ